এইটো ক'লোৱেই যে ঘৰৰ ল'ৰা ঘৰলৈকে উভতি যাব। বানপানীত ৰেস্কিউ কৰা হৈছিলে দুটা গড়কে আজিৰ পৰা প্ৰায় 4 বছৰ আগতে। জানেই বানপানীৰ সময়ত মাতৃৰ পৰা যদি কোনোবা গড় পোৱালি বিচ্ছিন্ন হৈ যায় আমি মাতৃৰ লগত লগ লগাব প্ৰথমতে চেষ্টা কৰোঁ, যদি নাপাওঁ তাক আমি ইয়াতে তুলি তালি ডাঙৰ দীঘল কৰোঁ। আৰু আজি সেই দিনটো আহিছে, সিহঁতক আকৌ আমি উভতাই পঠাম মনলৈকে। আৰু আজি লালন পালন নিজৰ ল'ৰা ছোৱালীক যেনেকে ডাঙৰ দীঘল কৰোঁ ঠিক তেনেধৰণৰ চেষ্টাই কৰোঁ আমি। চেষ্টা আৰু সেইবাবেই হয়তো আজি আচলতে মনত খুব ভাল লাগিছে যে ঘূৰাই পঠাব পাৰিছোঁ। আৰু সেইটোৱে আৰু অলপ বেয়া লাগিছে নিশ্চয়। অকণমান বেয়া লাগিছে যে ইমান দিন একেলগে ৰাখিছিলোঁ। আজি আকৌ কিন্তু বেয়া লগাতকৈ আচলতে ভাল লগাৰ সেইটো বেছি। কাৰণ এনিমেল ৰেস্কিউৰ সেইটোৱে যে এনিমেল ৰেস্কিউ কৰাৰ সময়ত যেতিয়া এনিমেলটো খুব কম্প্ৰমাইজ অৱস্থাত থাকে আৰু সেই দিনটোৰ পৰা আজি তাক ঘূৰাই পঠাম। যেতিয়া আপোনালোকে দেখিব যে যেতিয়া কেজৰ পৰা ওলাই যেতিয়া এনিমেলটো যাব, সেইটো যিটো শান্তি, সেইটো শান্তি আচলতে শব্দৰ ভাষাৰে বুজাব নোৱাৰি। আৰু সেনেকুৱাই হ'ব গৈ আছে আজি। ক'লোৱে সৰুতেতো আমাৰ নিজৰ ল'ৰা ছোৱালীক যেনেকে সৰুতে চোৱা চিতা কৰোঁ, একেই ধৰণৰ আমাৰ মানুহ আৰম্ভণিতে সিহঁতৰ লগত একেলগে এখন বিচনাত শুব লগা হয়। গতিকে নহ'লে অকলেতো এনিমেল এটাক এৰি দিব নোৱাৰি। গতিকে আমাৰ যিবিলাক সৰু আমাৰ বাচ্ছাবিলাক হয়, সিহঁতক আমি যেনেকৈ অকলে নাথওঁ, ঠিক তেনেকৈ গড় পোৱালিটোকো সৰুতে অকলে থোৱাটো, অকলে যদি থওঁ সিহঁতৰ প্ৰব্লেম হৈ যাব। গতিকে একেলগে একেখন বিচনাত একেলগে সাৱটি ধৰি শুইও থাকে। এতিয়াতো সিহঁত সুস্থ কাৰণেতো আজি চব গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত সিহঁতক আজি আকৌ আমি যোজা কৰিছোঁ।